होल नारिकल खा दांत में क्या हुआ है दांत में हुमा रही है মানে কি হৈ আছে এতিয়া মোৰ এই মাছডাল পোৱা নাই এটা কি কবি মই গৰমত দিনত একে উপায় নাই যি চলি গিটাৰ বে চলি পলি ঘান ঘানি পেন পেন হৈছে আৰু কি কবি নো বুগৰি খা দিয়া এই বুগৰি হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো মই ভালে আছোঁ তো পোনপ্ৰথমে স্বাগতম জনাইছোঁ ডেকাটো পইণ্ট মোৰ চেনেলটিলৈ তো আজি মানে অসমীয়া মোৰ প্ৰথমটো ভ্লগ তো অসমীয়া প্ৰথমটো ভ্লগ হিচাপে মই ঘৰৰ ভিতৰৰ পৰাই মানে আৰম্ভ কৰিছোঁ আৰু এইখন মোৰ বিচনা তো এতিয়া আমাৰ ইয়া ভণ্টিজনী শুই আছে মোবাইল কিয় দেখ ৰহা है नाइस स्टार कार्टून नहीं क्या तो गाइस মানে কি হৈ আছে এতিয়া মোৰ এই মাছডাল পোৱা নাই এডাল আছে ষ্টেণ্ড ইয়াতে আছে এই ষ্টেণ্ডডাল ডাঙৰ হয় যিডাল সৰু ষ্টেণ্ড সেইডাল মানে পোৱা নাই বস্তু ডিম্বেল বুলি ক'ব লাগিব এতিয়া কুছ ভি তো বিচাৰি আছোঁ পোৱা নাই তো ইয়াতে আছে নেকি তো ইয়াতে চাম এতিয়া আমি ইয়াতে আছে এই ষ্টেণ্ডডাল পালোঁ ফাইনেলি পাই গ'লোঁ মানে এইডাল ইয়াতে লুকাই আছিল আমি চব বিচাৰিলোঁ দৌৰে চৰে এইবিলাকখনত গোটেই মানে চান ভিন কৰি পূৰা বিচাৰিছিলোঁ নাই পোৱা এতিয়া পালোঁ মানে ভাল লাগিছে আৰু এইডাল ফাইনেলি পাই গ'লোঁ এতিয়া এডাল লগাই লওঁ চলা তলা পিন্ধা নাই বেয়া নাপাব আৰু ঘৰতে আছোঁ গৰম দেখি চলা পিন্ধা নাই লাইনো নাই ফেনখন এনেকৈ আছে মানে লাইন চাইন নাই যে তো হাৰ্ডি চাৰ্ডি ওলাই গৈছে আৰু কি কবি বডি দেখা দে বডি বডি सिक्स पैक बॉडी शर्मा गई क्या मार जेम्स আকৌ ইয়াতে শুই আছে জেমছ মা খবৰ লীনা শুই আছে তো ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আমি মানে এইফালে পথাৰ আছে তো এই তাত নীলা নীলা দেখি দেখা পাই আছে তাতে পথাৰ আছে তাতে মায়াতে ভুই ৰুই আছে তো দেখুৱাম অলপ বস্তুকে আমাৰ ঘৰত বস্তু এটা লাগছি গম পোৱা নাই কেনেকৈ আহিল মানে গাছডাল নিজে নিজে হৈছে তো এইটো বস্তু কি বস্তু বা এইটো আমিয়ে গম নাপাওঁ মানে একে খালী মানে তামোল চিষ্টেম লাগে এইটো অলপ নাখায় মাইনা খালি কিয় आप दोनों जानती हूँ मुझे नहीं खाना किसलिए नहीं खाना है मेरे नहीं जाना এইটো কি হয় কি নহয় তামোলৰ নিচিনা একদম এই গছজোপা ভাল লাগে আৰু কিবা এনেকুৱা ইয়াতে নাৰিকল গছো আছে এতিয়া আমি মানে অকণমান এনে আছোঁ এই অমিতা গছ হৈছে ইয়াতে সাপৰতে কি কবি মই গৰমত দিনত একে উপায় নাই যি চলি গিটাৰ বে চলি পলি ঘান ঘানি পেন পেন হৈছে আৰু কি কি কবি নো খা শাক তামোলকে খা তামোল মানে কিবা এইটো খা হাগা লাগছি মানে তো মানে এতিয়া পাকঘৰত আহিছোঁ পাকঘৰৰ হুকটো এনেকৈ খুলি দিলোঁ তো এই বগৰী খাবি নেকি বগৰী খাম বগৰী আচাৰ বনোৱা আছে এই আমাৰ এটা লৈছোঁ মানে টেষ্ট লাগে মানে অৱতৰত বগৰীটো খালি মানে টেষ্ট লাগে আৰু হয় নহয় লালটি পানী পৰি গৈছোঁ মোৰ তো গাইছ মানে পাকঘৰত সোমাৰ উদ্দেশ্যটো কি আছিল জানানা মানে মায়ে মোক কৈ গৈছে কি চাহ বনাবা দিছি মানে মাহঁতে পেট ৰুবা গৈছে মানুহ নাই আমাৰ ভাইটিটোও নাই তাৰপিছত কইনাও নাই বুলি ক'ব লাগিব এতিয়া তাৰপিছত এই চাহটো বনাব দিছে মানে সেইটো কাৰণে পাকঘৰত সোমাইছোঁ আৰু পাকঘৰত সোমোৱাৰ উদ্দেশ্যটো সেইটোৱে তো মানে বিস্কুটৰ টেমাটো বিচাৰি পোৱা নাই বান্দৰ খুব আহি থাকে এইগিলাখানেদি সোমাই তাৰমানে বান্দৰ আমাৰ নাৰিকল কাটি থৈছিলোঁ ক'ৰবাত নাৰিকলকেইটা থৈছোঁ সুধিয়ে ভাল হ'ব একবাৰ তো পথাৰলৈকে যাই আহিম নেকি যাই আহোঁ এতিয়া ক'ত যাই আছোঁ মাইনা কি কৰবা ক'ত জেঠীমা ক'ত বোকা বোকা দেই গোটাই এই এইটো বিস্কুটৰ টেমাটো ক'ত থৈছা বিস্কুটৰ টেমাটো নাৰিকলখিনি ক'ত থৈছা আকৌ যাবি নে কি তাত লাগি মাইনা এইয়া তাতে পেক ৰৈ আছে এইয়া গাইজ এতিয়া মানে আমি ৰুকনি আৰু এয়া পূৰা একদম হেৰি কৰি ল'লোঁ এইখিনি ৰুকো এতিয়া
গাইছ নাৰিকলখিনি ৰুকাৰ আগত মানে নাৰিকলখিনি ইয়াতে থৈ দিলোঁ থৈ দি এতিয়া যাব লাগিব মই এইকেইটাক আধা দিবা দেখছে না মোক দেখা পালে এইকেইটা আহি থাকে এনে তো ইহঁতক আধা দিব লাগিব এতিয়া এইকেইটাক আধা দিওঁ এইকেইটা মোৰ পিছে পিছে আহি থাকিব এতিয়া যেতিয়ালৈকে আধাৰ নেটৰ পূৰা পিছে ইহঁতক 4-5 বাৰকৈ আধাৰ লাগে নহ'লে পূৰা পিছে ঘূৰি ফুৰে এইকেইটা এতিয়া নাৰিকল ৰুকাৰ ষ্টাৰ্ট কৰি দিওঁ আৰু বাৰিষাৰ বতৰ নকৰিলেও নহয় কাম কি আছোঁ আৰু মাইনাছ চুজি বনাম এতিয়া খালি দেখোন গাইছ ফাইনেলি হৈ গ'ল মানে নাৰিকল কাটা এইয়া নাৰিকলৰ হেৰিটো খাই আছে মাইনাই কেনে লাগছে ভাল লাগছে না তো ইমানখিনি ওলাল নাৰিকল এতিয়া কাম এটা আছে মোৰ গাখীৰ পাগা গাখীৰটো ফাইনেলি হ'ল নুমালোঁ ঢাকন মাৰি দিলোঁ পাৱাৰ বেংকত মোবাইলটো অলপ চাৰ্জ দিছিলোঁ তো এতিয়া চাৰ্জ অলপমান হ'ল বাৰু অলপ ইমান হোৱা নাই আমাৰ এদিনা কামেৰা খাই কিনে এদিনা শুই আছে হ'ল নাৰিকল খোৱা দাঁত মে কিয়া হোৱা হে दांत में हुमा रही है গাইছ মই মানে ভিডিঅ'টো বনাবই নাপালোঁ কিয় মানে মই দোকানত গৈছিলোঁ তো ভিডিঅ'টো বনাবই নহ'ল চুজি খালি ন চুজি বনাইছোঁ চুজি খালা ময়ো খালোঁ বাৰু চাহেদি খালোঁ তো ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ আৰু এতিয়া সন্ধিয়া হ'ল এতিয়া আমি গা ধুব যাম আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভ্লগ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো আজিলৈ এৰিলোঁ বাই বাই টাটা